নতুন দিল্লী স্থিত বডোলেণ্ড হাউচ কৈলাশ কলনীত থকা ইয়াত দিল্লী স্থিত আমাৰ সংবাদকৰ্মীৰ লগত সংবাদ মেলা আয়োজন কৰিছোঁ। ইয়াৰ মূল উদ্দেশ্যটো হ'ল অহা 1 মে 2025 নতুন দিল্লীত থকা কৈলাশ কলনী এই ঠাইত ভাৰত চৰকাৰৰ উদ্যোগত অসম চৰকাৰৰ সহযোগ, বিটিআৰ চৰকাৰৰ সহযোগ আৰু MCD দিল্লীৰ সকলো সহযোগিতাৰ যোগেদি বডৌফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ 35তম যি মৃত্যুতিথি পুণ্যতিথি আছে, সেই দিনাখন দেশৰ মাননীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই বডৌফা উপেন্দ্ৰনাথ ব্ৰহ্ম মাৰ্গ আৰু লগতে বডৌফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ ষ্টেচু প্ৰতিমা তেওঁ উদ্বোধন কৰিব। আৰু এই বিশেষ কাৰ্যসূচী 1 মে 2025 সন্ধিয়া বা আবেলি 4 বজাত সেইটো অনুষ্ঠিত হ'ব। আৰু এই কাৰ্যসূচীত অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, দিল্লীত মাননীয় মুখ্যমন্ত্ৰী ৰেখা গুপ্তা ডাঙৰীয়ানী আৰু লগতে MCDৰ মেয়ৰ ৰাজা ইকবাল সিং ডাঙৰীয়া, বিটিআৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়া আৰু লগতে অসমৰ স্পিকাৰ বিশ্বজিৎ দৈমাৰী ডাঙৰীয়া, মন্ত্ৰী উৰ্খাওগুৰা ব্ৰহ্ম ডাঙৰীয়া, সাংসদ জয়ন্ত বসুমতাৰী ডাঙৰীয়া, ৰেণুকা নাৰ্জাৰী ডাঙৰীয়া আৰু আন অতিথিসকল প্ৰায় হাজাৰৰো অধিক নতুন দিল্লীৰ এই কাৰ্যসূচীত উপস্থিত হ'ব। এইটো আমাৰ বাবে গৌৰৱৰ কথা। উপেন ব্ৰহ্ম অকল বড়োসকলৰ নেতা নাছিল, তেওঁ নিপীড়িত, শোষিত, বঞ্চিত, লাঞ্ছিত সকলো জাতি জনগোষ্ঠীৰ ভূমিপুত্ৰ অসমৰ বা জনগোষ্ঠী বা আন পিছপৰা জনগোষ্ঠীক সাহস প্ৰেৰণা যোগাইছিল। আৰু আজি তেওঁ ৰাষ্ট্ৰীয় পৰ্যায়লৈ আহিবলৈ মানে আমি আনিবলৈ সক্ষম হৈছোঁ। আমি জানো যে ভাৰতৰত্ন গোপীনাথ বৰদলৈ ডাঙৰীয়া তেওঁ স্বাধীনতা সংগ্ৰামত আছিল আৰু তেখেতৰ মৃত্যুৰ পিছত নতুন দিল্লীত গোপীনাথ বৰদলৈৰ নামত এটা পদ নামাকৰণ কৰা হৈছিল তেওঁৰ সন্মানত। আৰু দ্বিতীয়গৰাকী অসমৰ সুযোগ্য সন্তান বুলি ক'ব লাগিব বলিষ্ঠ নেতা উপেন্দ্ৰনাথ ব্ৰহ্ম আজি এই কৈলাশ কলনী যি লালা লাজপত ৰায় মাৰ্গ আছে, য'ত বডোলেণ্ড হাউচ ইয়াত আছে, তাৰ কাষেদি যোৱা U-টাৰ্ণ এটা ৰাস্তা 835 মিটাৰ জোৰা 50 ফুট বহল সেই ৰাস্তাটো উপেন্দ্ৰনাথ ব্ৰহ্মৰ নামত নামাকৰণ কৰাটো সৌভাগ্যৰ কথা। এইটো অসমবাসীৰ গৌৰৱ, এইটো অকল বড়োসকলৰ গৌৰৱ এইটো নহয়, অসমবাসী আৰু দেশৰ গৌৰৱ হয়। আৰু দেশ আৰু ৰাষ্ট্ৰ নিৰ্মাণৰ কাৰণে উপেন ব্ৰহ্মই জাতিটো আগুৱাই নিয়াৰ ক্ষেত্ৰত তেওঁ যি সংগ্ৰাম কৰিছিল তাৰে এটা স্বীকৃতি বুলি আমি ক'ব লাগিব। আৰু এইটোৱে আমি তেওঁক সন্মানিত জনোৱাটো দেশৰ বাবে গৌৰৱ বুলি মই ক'ব বিচাৰোঁ। ধন্যবাদ। আজি আমি 3টা চুক্তি BSc, BTC, BTR আমি পাবলৈ সক্ষম হৈছোঁ। বড়ো ভাষা 8th শিডিউলত অন্তৰ্ভুক্ত কৰিবলৈ আমি সক্ষম হৈছোঁ। আৰু উপেন ব্ৰহ্মৰ মৃত্যুৰ পিছত 1991 মে তেখেতক আমি বডৌফা হিচাপে আমি সোঁৱৰণ কৰিছোঁ, নামাকৰণ আমি দিছোঁ বড়ো ৰাইজে। আৰু লগতে তেওঁৰ নামত UN ব্ৰহ্ম স্কুল, UN একাডেমি স্কুল আমি স্থাপন কৰিছোঁ, ট্ৰাষ্ট আৰু নিখিল বড়ো ছাত্ৰ সন্থা যৌথভাৱে। সমান্তৰালভাৱে তেখেতৰ নামত উপেন্দ্ৰনাথ ব্ৰহ্ম ছলজাৰ অফ হিউমেনিটি এৱাৰ্ড প্ৰদান কৰা হৈছে। তেখেতক আগুৱাই লৈ যাবৰ কাৰণে তেখেতৰ যি লিভ এণ্ড লেট লিভ, জীয়াই থাকক আৰু জীয়াই থাকিবলৈ দিয়ক, আৰু পৃথিৱীত থকা বড়োসকলক একত্ৰিত কৰি পেলাই আগবাঢ়ি যোৱাৰ কাৰণে তেওঁ যি সংকল্প সপোন দেখিছিল, বিশ্ব দৰবাৰত বড়ো জাতিক প্ৰতিষ্ঠা কৰিব লাগে। আৰু আহি তেখেতৰ জন্মতিথি 31 মাৰ্চ আমি ছাত্ৰ দিৱস হিচাপে পালন কৰিছিলোঁ। বিটিআৰ চৰকাৰে সেই ছাত্ৰ দিৱস 2020ৰ পিছত তেওঁলোকে চৰকাৰীভাৱে পালন কৰা তেওঁলোকে আৰম্ভ কৰিলে। আৰু আহি অসম চৰকাৰে 2023ৰ পৰা ছাত্ৰ দিৱস হিচাপে সমগ্ৰ ৰাজ্যত মৰ্যাদা তেওঁলোকে প্ৰদান কৰিলে। ৰাষ্ট্ৰীয় পৰ্যায়ত উপেন ব্ৰহ্মক আগুৱাই আনিবৰ কাৰণে নিখিল বড়ো ছাত্ৰ সন্থাই যোৱা 6 ডিচেম্বৰ 2024ত দেশৰ গৃহমন্ত্ৰী ডাঙৰীয়াক আমি পাৰ্লিমেণ্ট হাউচত স্মাৰক পত্ৰ প্ৰদান কৰিছিল। আৰু তেখেতে এপছুৰ 57তম অধিৱেশনত দত্তমাত যাই পেলাই প্ৰতিশ্ৰুতি দিছিল যে উপেন ব্ৰহ্মৰ নামত নতুন দিল্লীত
এটা নাম, এটা মাৰ্ক, এটা ৰাস্তা নামাকৰণ কৰা হ'ব, ষ্টেচু নিৰ্মাণ কৰা হ'ব। আৰু অহা 1 মে 2025 তাৰিখে সেইটো বাস্তৱত গৃহমন্ত্ৰীৰ যি পোনপটীয়া পদক্ষেপত সেইটো হ'বলৈ গৈ আছে। আৰু পুনৰবাৰ এই সংবাদমেলৰ যোগেদি আমি গৃহমন্ত্ৰী ডাঙৰীয়া, দেশৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগত জড়িত হ'ব বিটিআৰ, বড়োলেণ্ডৰ আৰু অসমৰ প্ৰায় 15,000ৰো অধিক লোক একেলগে তেওঁলোকে ভাৰ্চুৱেল ব্যৱস্থাৰ যোগেদি সংযোগত থাকিব। আৰু এই কাৰ্যসূচী হ'বলৈ গৈ আছে। ইয়াৰ কাৰণে আমি পোনপ্ৰথমে ভাৰতৰ দেশৰ সন্মানীয় যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আমি ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ, নিখিল বড়ো ছাত্ৰ সন্থা বড়ো ৰাইজৰ হৈ, অসমবাসীৰ হৈ। আৰু তেওঁৰ এই প্ৰচেষ্টাৰ বাবে এইটো সম্ভৱত হৈছে। আৰু লগতে দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ মানে পদক্ষেপত এই কাৰ্যসূচী বাস্তৱত ৰূপায়িত হ'বলৈ গৈ আছে। আৰু তেওঁ নিজেই মুখ্য অতিথি হিচাপে এই কাৰ্যসূচীত উপস্থিত থাকিব। আৰু ইয়াৰ কাৰণে দুয়োগৰাকী মহান যি নেতা, দেশৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া, দেশৰ গৃহমন্ত্ৰী ডাঙৰীয়াক আমি পুনৰবাৰ ধন্যবাদ, আমি কৃতজ্ঞতা আমি জ্ঞাপন কৰিছোঁ। উপেন ব্ৰহ্ম আপোনালোকে সকলোৱে জানে যে বড়ো জাতিৰ এজন বলিষ্ঠ পদক্ষেপ লোৱা এজন নেতা আছিল, আৰু যাক আমি বড়োফা হিচাপে সোঁৱৰণ কৰোঁ। আৰু দীঘলীয়া সময়ত বড়ো আন্দোলন, বড়ো জাতি প্ৰতিষ্ঠাৰ কাৰণে, বড়ো জাতিৰ আত্মসন্মান, আত্মমৰ্যাদা আৰু বড়ো জাতিক বিশ্ব দৰবাৰত লৈ যোৱাৰ কাৰণে আমাৰ চিনাকি, আমাৰ কলা সংস্কৃতি, ভাষা, আমাৰ যি শিক্ষা, অৰ্থনীতি, সকলো দিশত তেওঁ এটা আমূল পৰিৱৰ্তন, এটা আমূল এটা ৰেভলিউশ্যন তেওঁ গণজাগৰণ গঢ়ি তুলিছিল। আৰু এই কাৰ্যসূচীৰ লগত সংগতি ৰাখি অহা 1 মে তাৰিখে সন্ধিয়া 4-5 বজাত আমাৰ দিল্লী কাৰ্যসূচী সমাপ্ত হোৱাৰ পিছত সমগ্ৰ অসমত বিটিআৰত 5 লাখ মানে ইয়াত আমি চাকি বা মমবাতি জ্বলোৱা কাৰ্যসূচী প্ৰতিটো ঘৰত, প্ৰতিটো ৰাজহুৱা স্থানত আৰু প্ৰতিটো কাৰ্যালয়ত আমি নিখিল বড়ো ছাত্ৰ সন্থাই বা ৰাইজৰ গাঁৱৰ সহযোগত আমি একেলগে 5 লাখ বন্তি প্ৰজ্বলন আমি কাৰ্যসূচী হাতত লৈছোঁ সমগ্ৰ অসমত।